এটা নিৰ্লজ্জ অমানৱীয় ঘটনা সংঘটিত হৈছে এইখন দেশতেই। 4 বছৰীয়া পত্নীগৰাকীক নিজ স্বামীয়ে হানি খুচি কৰিলে হত্যা। এই হত্যাকাণ্ডটো সংঘটিত হৈছে বিহাৰত। যৌতুক নিদিয়াৰ বাবেই নিজ স্বামী শহু আৰু শাহুৱেকে মিলি ঘৰৰ ভিতৰতে দাৰে ঘপিয়াই নিঃসংগভাৱে হত্যা কৰি বাহিৰৰ পৰা তলা মাৰি পলায়ন কৰে সকলো। ওচৰ চুবুৰীয়াই বন্ধ ঘৰৰ ভিতৰৰ পৰা দুৰ্গন্ধ ওলোৱাত আৰক্ষীক খবৰ দিয়াৰ পাছতেই খোলোচা হৈ পৰে সমস্ত ঘটনা। আৰু বৰ্তমান বিহাৰৰ আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰু স্বামী শহু আৰু শহুৱেকক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে অভিযান চলাই আছে বুলি জানিব পৰা গৈছে। আজিও দেশত যৌতুক প্ৰথাৰ বিৰোধী আইন গঠন হৈছে যদিও যৌতুকৰ বাবে দেশৰ কন্যাক অত্যাচাৰ আৰু নৃশংসভাৱে হত্যা কৰা কিন্তু আজিও কমা নাই। এই ক্ষেত্ৰত উচ্চ ন্যায়ালয়ে অতিকৈ গুৰুত্ব দিয়াটো উচিত। ব্যুৰো ৰিপৰ্ট, আছাম 24।